ইয়াতে মই দুটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু দুটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ। এনেদৰে কাটি লৈছোঁ যাতে মোৰ পিছাত সুবিধা হয়। এইখিনি বিলাহী পেষ্ট, এইখিনি অনিয়ন পেষ্ট। ইয়াতে মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ, তাতে নিজৰ জোখমতে তেল দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত দিছোঁ পিঁয়াজৰ পেষ্টখিনি। পিঁয়াজৰ পেষ্টখিনি ভালদৰে লৰাই অলপ সময় তেলত সিজিবলৈ দিছোঁ। তেল বিৰিঙি অহাত ইয়াতে দিছোঁ মই 1 চামুচ নহৰু পেষ্ট, 1 চামুচ আদা পেষ্ট। ভালদৰে লৰাই লৈছোঁ। তাৰপিছত দিছোঁ মই ইয়াত বিলাহী পেষ্টখিনি। এইখিনি ভালদৰে লৰাই ইয়াত 1 চামুচ নিমখ দিলোঁ সোৱাদ অনুসৰি। ইয়াতে দিছোঁ মই 1 চামুচ হালধি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ। এইখিনিও ভালদৰে মিহলি কৰি ইয়াতে দিছোঁ 1 চামুচ কাশ্মীৰী মিৰ্চ, অলপ গৰম মছলা পাউডাৰ। এই গোটেইখিনি ভালদৰে মিহলি কৰি এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি ভালদৰে মিহলি হোৱাত এতিয়া ইয়াতে আলুখিনি দি দিছোঁ। ইয়াতে মই দুটা মিডিয়াম সাইজৰ আলু লৈছোঁ, 4 টুকুৰকৈ কাটি লৈছোঁ। এতিয়া ভালদৰে লৰাই ঢাকি দিলোঁ। অলপ সময় পিছত ঢাকনি উঠাই পুনৰ লৰাই দিছোঁ। ভালদৰে লৰাই ঢাকিছোঁ। আকৌ অলপ সময় পিছত লৰাইছোঁ। এইখিনি প্ৰায় সিজিলে, আধা সিজা হ'ল। এতিয়া মই ইয়াতে পানী দিছোঁ। এইখিনি মই বহুত বেছি জোল নকৰোঁ, টুপটুপীয়া কৰিম। সেইকাৰণে পানী বহুত বেছি দিয়া নাই। ঢাকনি লগাই সিজিব দিলোঁ অলপ সময়। মাংস মোৰ প্ৰায় হৈ গৈছে, সিজিলে। এতিয়া এইখিনি নমাই থ'ম। ইয়াক ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰি।